বন্ধুসকল, জ্যোতিষ ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই মেৰাপানী নেঘেৰি বিল পিকনিক খাবলৈ আৰু আপোনালোকক নেঘেৰি বিলৰ পৰিৱেশ দেখুৱাই থাকিম। চাব, ভাল লাগিছে পৰিৱেশটো চাই। চাওকচোন, এইখন হৈছে চেলচেলি নদী আৰু এইবিলাক মাটি যে এয়া চব মাটিখিনি খেতি কৰিবৰ কাৰণে ঠিক কৰি থৈছে। আৰু এইপিনে আছে পাহাৰ আৰু আমাৰ সকলো গোটেই চাৰিওফালৰ পৰিৱেশ দেখুৱাম আৰু পিকনিকৰ সকলো দেখুৱাই থাকিম। এয়া চাওক, যোজা কৰিছে। পিকনিক পাৰ্টি আগলৈও আছে, পাছত সেইফালে গ'লে দেখুৱাম। এয়া আমাৰ পিকনিক পাৰ্টি, আমি উইংগাৰ লৈ আহিছোঁ। এয়া আৰু আহিব চাগে, মানুহ বহুত আহিব। আমি এতিয়া উপস্থিত আছো নেঘেৰি বিলত। এয়া অনন্যা, এয়া আমাৰ নব। আৰু এজনী অকমানি ভণ্টি এজনী আহিছে। নামে ভণ্টি নেকি? এজনী পৰিৱেশটো এবাৰ চাই লওক, একদম খুব ধুনীয়া পৰিৱেশ। আপোনালোকে যদি নেঘেৰি বিল অহা নাই, আহি চাবচোন এবাৰ। প্ৰকৃতিৰ মাজত এদিন, তাকে বহুত দিনৰ মূৰত ধুনীয়া এটা পৰিৱেশলৈ আহিছোঁ। বহুত দিন পিকনিক যোৱা নাই, আজি আহিলোঁ। আৰু চাওক, পাহাৰ চাৰিওফালে সেউজীয়া আৰু সেউজীয়া, আৰু নদী আছে দেখুৱাম। অঁ হয় নি? ইউটিউব চেনেল আছে বোলে। তোমাৰ কোনটো আছে ইউটিউব চেনেল? দুটা আছে ন? দেখি আছো। আৰু ইউটিউবাৰে হয় আপোনাৰ ইউটিউব চেনেল, মোৰ জ্যোতিষ ব্লগ আছে, JUTRI_PS। আপোনালোকক মই সাবস্ক্ৰাইব কৰি ল'বা। এয়া চাওক নদী, এইখন চেলচেলি নদী হ'ব। কিমান ধুনীয়া পানী চাওক। পৰিৱেশটো দেখিয়ে ভাল লাগিছে। আপোনালোক ইয়ালৈ কোন কোন আহিছে নেঘেৰি বিল ক'বচোন। মই আজি প্ৰথম আহিছোঁ। এয়া নদী, এইয়া পানী। কেনেকুৱা লাগিছে আজি ইয়ালৈ আহি? চবতে মজা, একদম ফুল পাৰ্টি আজি। পাৰ্টি। আৰু তোমাৰ? ভালে লাগিছে। এইকেইটা আমাৰ কণমানিকেইটা। আৰু নিয়ৰে কোৱা, কেনেকুৱা লাগিছে আহি? একদম মজা হৈ যায় নিয়ৰ, আজি পিকনিক পাৰ্টি। নিয়ৰ ধূলি দেখি একদম ল'বলৈ লাগিছে। আৰু এয়া হৈছে অনন্যা। এবাৰ দেখুৱালো, আকৌ দেখুৱাইছো। তাইও মানে ভ্লগ বনাব বোলে, চেনেল খুলিব। মই এনেইহে কৈছো দে, ভাবিছোহে। তাই চেনেল আছে অৱশ্যে। মই এতিয়ালৈকে ভ্লগ বনোৱা নাই, কিন্তু দৃশ্যটো ইমানেই ধুনীয়া যে মোৰো ভ্লগ বনাবলৈ মন গৈছে। সঁচাকে বহুত ভাল লাগিছে ন? আৰু এইপিনে আমাৰ বাইদেউহঁতৰ লগত কথা পাতোংগেচোন বলক। কাকলি বাইদেউ, কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, বহুত ভাল লাগিছে। হাই ৰূপা বাইদেউ, হেল্ল', হাই। ইমান ধুনীয়া লাগিছে। আৰু বাইদেউ, ইমান ভাল লাগিছে, পৰিৱেশটো ইমান ভাল লাগিছে আহি পেলাই। একদম এয়া আমাৰ ছাৰক সোধোচোন কেনেকুৱা লাগিছে। এইপিনে এজন ছাৰে বস্তু কঢ়িয়াত লাগিছে। এয়া আমাৰ জয়ন্ত ছাৰ, কেনেকুৱা লাগিছে আজি? আমি গোলাঘাটৰ পৰা আহিলোঁ। গোলাঘাটৰ এখন আগশাৰী শিক্ষানুষ্ঠান হামদৈ ছিনিয়ৰ বেচিক স্কুলৰ শিক্ষয়িত্ৰী আৰু লগতে পৰিয়ালবৰ্গ আহিছে। গোলাঘাটৰ এই দক্ষিণ পশ্চিম দিশত নেঘেৰি বিল নামৰ ঠাইত এটা সুন্দৰ পৰিৱেশত, প্ৰাকৃতিক পৰিৱেশ। ওচৰতে নাগা পাহাৰ আছে আৰু আমাৰ মিয়া ভাইসকল আছে ওচৰতে। এই আটাইখিনি ইয়াতে থাকে আৰু আমি ইয়াতে পিকনিক বনভোজ এটা খাবলৈ আহিলোঁ বছৰৰ শেষত। ধন্যবাদ।
ধন্যবাদ ছাৰ চব বিজি আছে ৰূপা বাইদেউ কি কৈ আছে মই এয়া ব্ৰেড বাটাৰ লগাইছো আমি একদম মজা লাগিছে আজি আমাৰ পিকনিকত আহি নগাবাহাৰ এইপিনে এগৰাকী নাচি আছে ভালে লাগিছে একদম মজা 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 নাচি আছে আমাৰ জন্মদিন মানে নাচক নাচক নাচিছে আমি গম নোপোৱাকে ফ্ৰেঞ্চ ফ্ৰাই খাই আছে বনক বনক ফ্ৰেঞ্চ ফ্ৰাই কোনে খাব ফ্ৰেঞ্চ ফ্ৰাই বনাইছো আমি ফ্ৰেঞ্চ ফ্ৰাই বনাইছো অ হেৰি টিচু পেপাৰ দি দিয়া এয়া চবে ফ্ৰেঞ্চ ফ্ৰাই খাই আছে এয়া অনন্যাই মই আহি আছো প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি আছো আৰু এইপিনে গাড়ী ধুই আছে মটৰ লগাই লৈছে চব মটৰ লগাই লৈছে পিকনিক খোৱা পাৰ্টি বহুত মানুহ আহিছে পাহাৰটো চাওকচোন কিমান ধুনীয়া লাগিছে এইপিনে আগত গাড়ী বহুত আছে এইপিনে আমি সিহঁতি আহি আছে মই আগত আহিছোঁ অকণমান চাই লওক বহুত মানুহ ইমান মানুহ হ'ব বুলি ভবাই নাছিলোঁ পিকনিক যে এইবাৰ যোৱা বছৰ কাৰণে আচলতে মানুহবোৰ পিকনিক যোৱা নহ'লে সেইবাবে এইবাৰ ওলাই আহিছে আৰু কৰোণা আৰু কমিছে সকলো পিকনিকৰ কাৰণে এতিয়া 1 জানুৱাৰী ইয়াত চাগে জেগা নাইকিয়া হ'ব পিকনিক খাবলৈ বহুত মানুহ হয় কৈছে ওচৰৰ মানুহখিনি এইবিলাক গাড়ী আছে বহুত পৰিৱেশটো চাওকচোন পাছফালে কিমান ধুনীয়া ইহঁতিতো ক'ব নোৱাৰা হৈ ফুৰিছে অনন্যাহঁত এইবোৰ বিকিবই লাগে নিয়মতে হয় দোকান আমাৰ ঘৰতে লাগে কি কমলা লৈ আনিব পাৰিলেহেঁতেন সঁচাকৈ দেই পাহাৰটো কিমান ধুনীয়া আৰু এটা বস্তু এটা দেখুৱাইছোঁ দেই আপোনালোকক এয়া চাওক খেতি বন্ধাকবি লাই শাক বহুত খেতি কৰিছে ইয়াত এইবিলাক কি হয় জানো এইবিলাক সম্ভৱ মটৰ কৰিছে পাহাৰৰ কিনাৰত ফ্ৰেছ পাচলি ইয়াৰ মানুহে ফ্ৰেছ পাচলি খাবলৈ পায় হা
আৰু ভিডিঅ' আছে, বাকীখিনি কাইলৈ আপলোড দিম। ধন্যবাদ।